নাই নৰখিলে গুচি গ'ল আৰু কি কৰিব নৱদীপ দা কি কৰিব মনোজা বহুত লেভেল কি ক'ব আৰু উপায়টো নাই মানে ধনী মানুহ ধনী কথা হয় নাই আমাৰ কাৰণে ক'ত ৰখিব এক্সেল হাণ্ড্ৰেড লৈ অহা মানুহ বসন্তিক লৈ অহা মানুহ মই লগ পাম বুলি কিনে মনোজ ভাইৰ কাৰণে গামোচা চামোচা লৈ আহিছিলোঁ কিন্তু নৰখিলে কি কৰিব আৰু ধনী মানুহ আমাৰ লগত ক'ত ৰখিব সেইটো কাৰণে আৰু কি কৰিব উপায়টো নাই এতিয়া ঘৰত যাব লাগিব আৰু আজি মানে মই পুৰা ফূৰ্তিত আছোঁ কাৰণ মই মোবাইলত সদায় দেখি থকা মানুহ এজনক লগ কৰিব গৈছোঁ মানে মনোজ ভাইক লগ কৰিব গৈছোঁ আৰু ফোনত কথা পাতিলোঁ যে আহি আছে বুলি ডিমুৰ পৰা তো শিৱসাগৰ গৈছিল কিবা ভিডিঅ'ৰ কাৰণে তো পুৰা ফূৰ্তি আৰু এইপিনে বসন্তিক লৈ লৈছোঁ মই ওলাই লৈছোঁ পুৰা বেগ চেগ লৈ কিনে গৈ আছোঁ আৰু পুৰা মজাকৈ আৰু মনোজ ভাইক লগ কৰিহে এৰিম তো চাই থাকক আৰু ভিডিঅ'টো পুৰা মজাকৈ আৰু দেই আৰু গাইছ মনোজ ভাই চোৱাৰ আগতে মই ইণ্টাৰভিউ কৰি লওঁ নহ'লে ইণ্টাৰভিউ সদায় পাহৰি যাওঁ নাই হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ অসমবাসী মই দিলীপ আৰু আপোনালোকে চাইছে দিলীপ পানীৰ ইউটিউব চেনেল আৰু গাইছ পুৰা হাইৱেলৈকে ওলাই আহি গৈছে মানে মনোজ ভাই এইপিনৰ পৰা আহি আছে মানে শিৱসাগৰৰ পৰা ডিব্ৰুগড় যাব আহি আছে তো পুৰা মজাকৈ ৰাস্তা কটি যায় আৰু গাইছ মই মানে পুৰা আলিত ওলাই কিনে ৰখি আছোঁ মানে হাইৱে ওচৰত ওলাই ৰখি আছোঁ মানে মনোজ ভাই এইপিনৰ পৰা আহিব মানে শিৱসাগৰৰ পৰা আহিব এইপিনে যাব ডিব্ৰুগড়লৈকে তো ইয়াত আহি কিনে পুৰা ৰখি আছে আৰু কোনো নথকা জেগাত ৰখিব কৈছিল তো মই অকলে আছোঁ আৰু বসন্তী আছে তো এতিয়া আহিব এইপিনে পুৰা মজাকৈ লগ পাওঁ আৰু পুৰা মজা লাগিব আৰু পুৰা ফূৰ্তিত আছোঁ মানে কেতিয়া লগ পাম লাগিছে মানে আৰু গাইছ মানে মনোজ ভাইক লগ পাম যে পুৰা মজাকৈ ফূৰ্তিত আছোঁ আৰু এতিয়া ৰ'দতে পুৰা থিয় হৈ আছোঁ মানে কি ৰ'দ দিলেও মতলব নাই মানে মনোজ ভাইক লগ কৰিয়ে যাম আৰু গাইছ মানে এনেকৈ বগা গাড়ী পাৰ হ'লে যে লাগিছে মনোজ ভাই আহি গৈছে বুলি মানে একদম মানে পুৰা ফূৰ্তি হৈ গৈছে আৰু এনেকৈ গাড়ী ওচৰত আহিছে যদি আৰু গাইছ মনোজ ভাই মানে মোক ক'লে 10 মিনিটৰ ভিতৰত মানে সময় কোৱা নাই মই নিজে মানে সময়টো হেৰি কৰি লৈছোঁ 10 মিনিটৰ ভিতৰত মানে এই জেগাডোখৰত পাই যাম বুলি তো এতিয়ালৈকে অহা নাই মানে পুৰা ফূৰ্তিত আৰু কেতিয়া আহিব লাগিছে মানে এনেকৈ গাড়ীখিনি পাৰ হৈছে যে লাগিছে মানে মনোজ ভাই আহি গ'ল নেকি মানে মই মানে ঘৰৰ পৰা এনেকুৱা স্পীডত আহিলোঁ যে ক'ৰবাত জুই চুই লাগি গৈছে জুই নোহোৱা অহা নিচিনা মানে সেনেকুৱা স্পীড আহিলোঁ আৰু এতিয়া কি হয় লগ পাওঁ নে নাপাওঁ এতিয়া আৰু গাইছ মনোজ ভাইক লগ কৰিবৰ কাৰণে মানে মই অকলে নাহে আৰু এজন আহি গ'ল এইপিনে নৱদীপ দা আজি মানে মনোজ ভাইক লগ কৰিয়ে যাম আৰু ৰখি আছোঁ মনোজ ভাইৰ কাৰণে ৰ'দতে মানে আজি পুৰা ফূৰ্তি হয় নাই মনোজ ভাইক লগ কৰিব পাৰে মানে মোবাইলত চাই থকা মানুহটোক যদি একদম মানে ওচৰত পাওঁ কিমান ফূৰ্তি হয় নাই আজি লগ কৰিয়ে যাম মানে মনোজ ভাইক কিন্তু আমি মনোজ ভাইক লগ কৰিবৰ কাৰণে অথনিৰ পৰা ৰখি আছোঁ পাৰ হৈ গ'ল নেকি মানে একো ধৰিব পৰা নাই ইমান দেৰি হৈছে মানে অহা নাই একেবাৰে খালী মানে সেনেকৈ সৰু বগা গাড়ী আহিলে যে লাগিছে মনোজ ভাই আহিছে কিন্তু নহয় গাড়ীবিলাক পাৰ হৈ গুচি গৈছে আৰু গাইছ মানে বহুত দেৰি হৈছে না সেইটো কাৰণে মানে ইমান ৰ'দত থিয় হৈছে এতিয়া যাওঁ বুলি ভাবিছে এইপিনে চাহত আৰু নৱদীপ দা গ'লেই এইপিনে চাহত আৰু গাইছ ইয়াত মানে বহুত দেৰি থাকিলোঁ নাই এনেই ভাবিছোঁ মানে অলপ আগপিনে যাওঁ বুলি আগপিনে গৈ কিনে চাওঁ মানে তেতিয়া অলপ সোনকালে লগ পাম তো এতিয়া আগপিনে যাম আৰু মানে মই আগপিনে যাম বুলি ভাবিছিলোঁ যোৱা নহ'ল মানে নৱদীপ দা গ'ল এনেই চাই আহিবৰ কাৰণে এইপিনে পৰা চাই কিনে আহি গ'ল কিন্তু মই নগ'লোঁ আৰু নৱদীপ দা চাই আহিলেতো মই গৈ দৰকাৰ নাই হয় নাই আহিলেতো নাই নেদেখিলে হয় নাই নেপালে মানে আৰু আহি কিনে এইখিনি জেগাতে ৰখিবলগীয়া হৈছে তো মানে পুৰা মানে ৱেইট কৰাইছে আৰু আমাক আৰু গাইছ মানে আমাক আশা দি কিনে মানে মনোজ ভাই পাৰ হৈ গুচি গ'ল মানে নৰখিলে মানে সেই মানে পাৰ হোৱা ভিডিঅ'টো বনাব নোৱাৰিলোঁ আৰু এতিয়া মানে যাব লাগিব চাইছেনে গৰমত তিতি শেষ হৈ গৈছোঁ মানে আৰু গাইছ মনোজ ভাই মানে আমাক আশা দি কিনে মানে পাৰ হৈ গুচি গ'ল মানে নৰখিলে আৰু কি ক'ব আৰু উপায়টো নাই মানে ধনী মানুহ ধনী কথা হয় নাই আমাৰ কাৰণে ক'ত ৰখিব এক্সেল হাণ্ড্ৰেড লৈ অহা মানুহ বসন্তিক লৈ অহা মানুহ মানে ইমান আশাত আছিলোঁ যে লগ পাম বুলি সেইটো কাৰণে পুৰা ঘৰৰ পৰা সোনকালে আহিলোঁ মানে একেবাৰে এনেকুৱা স্পীডত আহিলোঁ যে ক'ৰবাত জুই লাগিছে জুই নমৰাব পৰাকৈ আহিলোঁ কিন্তু নাই নৰখিলে গুচি গ'ল আৰু কি কৰিব নৱদীপ দা কি কৰিব মনোজা বহুত লেভেল মই লগ পাম বুলি কিনে মনোজ ভাইৰ কাৰণে গামোচা চামোচা লৈ আহিছিলোঁ কিন্তু নৰখিলে কি কৰিব আৰু ধনী মানুহ আমাৰ লগত ক'ত ৰখিব সেইটো কাৰণে আৰু কি কৰিব উপায়টো নাই এতিয়া ঘৰত যাব লাগিব আৰু মানে লেভেল বুলিও নকওঁ কাৰণ তেওঁৰো কিবা ব্যস্ত থাকিব পাৰে সেইটো কাৰণে গ'ল আৰু তথাপিও মানে মনত অলপ বেয়া লাগিলে আৰু গামোচা চামোচা লৈ আহিছিলোঁ মানে লগ পাম বুলিতো কি কৰিব আৰু এতিয়া উপায়টো নাই আৰু